নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক 34 সাইজৰ এই ব্লাউজটো সম্পূৰ্ণ চিলাই কৰি দেখুৱাম। ইয়াৰ আগতে মই এই ব্লাউজটো কেনেকৈ কাটিব লাগে তাৰ কাটিং ভিডিঅ'টো আপলোড কৰিছোঁ, আপোনালোকে তাত চাব পাৰে। ভিডিঅ'ত দেখা ধৰণে প্ৰথমে মই লাইলিনটোৰ ওপৰত মেইন কাপোৰটো ৰাখি ল'ম আৰু কমৰৰ ফালৰ পৰা চিলাইটো লগাই ল'ম। কমৰৰ ফালৰ পৰা চিলাই লগালে ব্লাউজৰ কাপোৰটো আৰু লাইলিনৰ কাপোৰটো সমান হৈ থাকে আৰু আৰ্মহোলৰ সাইডবোৰ আৰু নেক সাইডটো মিলি যায়। সেইবাবে প্ৰথমে কমৰৰ ফালৰ পৰা সিধাকৈ চিলাইটো লগাই ল'ব লাগে আৰু কমৰৰ ফালৰ চিলাইটো হোৱাৰ পিছত আমি শোল্ডাৰৰ সাইডত এনে ধৰণে ভিডিঅ'টোত দেখুওৱা ধৰণে শোল্ডাৰৰ দুইটা সাইড চিলাই ল'ম। এনে ধৰণে শোল্ডাৰৰ সাইডটো আৰু কমৰৰ সাইডটো যেতিয়া চিলাওঁ তেতিয়া কাপোৰটো সমান হৈ থাকে, মেইন কাপোৰটো আৰু লাইলিনটো সমান হৈ থাকে। সেইবাবে শোল্ডাৰৰ ফালটো আৰু কমৰৰ ফালৰ চিলাইটো প্ৰথমে লগাই ল'ব লাগে। তাৰপিছত যেনে ধৰণে আমি আৰ্মহোলৰ সাইডটো চিলাই তাৰপিছত সাইডৰ সাইডটো চিলাই ল'ব লাগে। এনে ধৰণে চাৰিওফালে মেইন কাপোৰটো আৰু লাইলিনটো জইন লগাই ল'ব লাগে প্ৰথমে। ইয়াৰ পিছত মই আৰ্মহোলৰ সাইডটো এনেকৈ চাৰিওফালে চিলাই ল'ম। এইটো সাইড আৰ্মহোল আৰু সাইডৰ চিলাইটো যেনে ধৰণে লগাইছোঁ ঠিক তেনে ধৰণে আনটো সাইডতো মই এনেকৈ আৰ্মহোলৰ সাইডটো আৰু সাইডৰ যিটো সাইড আছে সেই সাইডটো একে ধৰণে চিলাই লৈছোঁ আৰু তাৰপিছত মই নেক সাইডৰ ফালে চিলাইছোঁ। নেক সাইডৰ ফালে চিলোৱাতে আপোনালোকে লাইলিনৰ কাপোৰটো অকণমান ভিতৰলৈ ঠেলি দিছোঁ, আপোনালোকে দেখিছে, কাৰণ মই মেইন কাপোৰতকৈ লাইলিনটো অকণমান বেছি ৰাখোঁ আৰু মেইন কাপোৰতকৈ যদি লাইলিনটো অকণমান বেছি ৰখা হয় তেতিয়াহ'লে ব্লাউজবোৰ ধোৱাৰ পিছত যদি আপোনালোকে লাইলিনটো নোধোৱাকৈ চিলাই তেতিয়া ব্লাউজবোৰ ধোৱাৰ পিছত লাইলিনৰ কাপোৰটো অকণমান টানে আৰু মেইন কাপোৰটো ওলমা দেখা যায় সাধাৰণতে। আৰু লাইলিনৰ কাপোৰটো যদি অকণমান বেছিকৈ ৰাখে মেইন কাপোৰতকৈ তেতিয়াহ'লে ব্লাউজটো ধোৱাৰ পিছতো মেইন কাপোৰটো ওলমি নাথাকে, ওলমিলে দেখিবলৈ খুব বেয়া লাগে। সেইবাবে লাইলিনৰ কাপোৰটো মেইন কাপোৰতকৈ অকণমান বেছি ৰাখিব লাগে। এনেকৈয়ে চিলাইটো লগোৱা হোৱাৰ পিছত যিখিনি লাইলিন বাহিৰলৈ ওলাই আছে সেইখিনি কাটি ল'ব লাগে। এয়া চাওক, সম্পূৰ্ণ বেক পাৰ্টটো লাইলিন আৰু মেইন কাপোৰ জইন লগোৱা হৈ গ'ল। এতিয়া মই কাপোৰটো এনেধৰণে ভাঁজ কৰি লৈছোঁ আৰু তাৰপিছত এনেকৈ এইফালৰ পৰা 4 ইঞ্চি ৰাখিছোঁ আৰু ওপৰৰ ফালে মই 4.5 ইঞ্চি ৰাখিছোঁ। এইটো হ'ল আমাৰ টেকেনৰ বাবে মই জখটো লৈছোঁ। বেক সাইডত দুটা টেকেন লগাবলগীয়া হয় আৰু এই টেকেন বা চিলাই দুটা লগাবলৈ আমি 4 ইঞ্চি আৰু 4.5 ইঞ্চি ৰাখিব লাগে। তাৰপিছত এনেধৰণে চিলাইটো লগাই ল'ম। চিলাইটো আমি 1 ইঞ্চিত লগাব লাগে। এনেকৈ ভাঁজ কৰি ল'লে আপোনালোকে ½ ইঞ্চিত দাগটো দি লৈ ওপৰৰ ফালে 4.5 ইঞ্চিলৈকে চিলাইটো লগাব আৰু কাপোৰটো যদি পিছল থাকে তেতিয়া এনেধৰণে মই দেখুওৱা ধৰণে ভিতৰৰ ফালৰ পৰা অকণমান মিলাই ল'ব লাগে, নহ'লে কেতিয়াবা লাইলিনটোত চিলাইটো লাগে আৰু কাপোৰটোত নালাগে। সেইবাবে চিলাইটো লগোৱাৰ সময়ত অকণমান এনেধৰণে দেখুওৱা ধৰণে আপোনালোকে মিলাই ল'ব ভিতৰৰ ফালৰ পৰা। এনেধৰণে তেতিয়া চিলাইটো সঠিকভাৱে লাগে। এতিয়া মই আপোনালোকক দেখুওৱা ধৰণে এনেকৈ চিলাই ল'লে হ'ল আৰু ইয়াত সদায় ডাবুল চিলাই লগাব লাগে। ডাবুল চিলাই লগালে তেতিয়া চিলাইটো বহু দিনলৈ থাকে আৰু যদি ছিংগল চিলাই লগায় তেতিয়া কেতিয়াবা ফাটি যোৱা দেখা যায় চিলাইটো, সেইবাবে ডাবুল চিলাই লগাব লাগে। এনেধৰণে মই দুইটা টেকেন দি ল'লোঁ। এয়া চাওক, দুইটা চিলাই হৈ গ'ল। এতিয়া মই ফ্ৰণ্ট পাৰ্টটোৰ বাবে প্ৰথমে পাৰ্টকেইটা সন্মুখাসন্মুখিকৈ ৰাখিছোঁ। প্ৰথমে মেইন কাপোৰটো ওপৰত ৰাখিছোঁ আৰু লাইলিনটো তলত ৰাখিছোঁ, আপোনালোকে ধৰিব পাৰিছে। এয়া চাওক, যেতিয়া আমি পাৰ্টকেইটা এনেধৰণে সন্মুখৰ ফালে সন্মুখাসন্মুখিকৈ ৰাখি লওঁ তেতিয়া পাৰ্টকেইটা লগোৱা সময়ত ভুল নহয়। এতিয়া চাওক, এনেধৰণে এইটো তলৰ পাৰ্টটোৰ মেইন কাপোৰটো ওপৰত ৰাখিছোঁ আৰু লাইলিনটো তলত ৰাখিছোঁ। ঠিক তেনেধৰণে ওপৰৰ পাৰ্টটো মই মেইন কাপোৰটো ওপৰত ৰাখিছোঁ আৰু লাইলিনটো তলত ৰাখিছোঁ। তাৰপিছত এই তলৰ পাৰ্টটো ওপৰৰ পাৰ্টত এনেধৰণে ওপৰত থৈ লৈছোঁ, এয়া দেখিছে। তাৰপিছত এই পাৰ্টটো তেনেধৰণে মেইন কাপোৰটো ওপৰত ৰাখি লৈছোঁ আৰু
লাইলিনটো তলত ৰাখি লৈ তাৰপিছত তলৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো মই ওপৰত এনেকৈ থৈ লৈছোঁ। এতিয়া তলৰ পাৰ্টটো ওপৰত থৈ লৈছোঁ কাৰণ মই লাইলিন আৰু মেইন কাপোৰ দুইটা একেলগে জইন কৰিম। আপোনালোকে ইচ্ছা কৰিলে এটা পাৰ্টো জইন কৰিব পাৰে। এতিয়া চাওক মেইন কাপোৰটো দুইটা পাৰ্টৰে মেইন কাপোৰটো একেলগে আছে আৰু দুইফালে লাইলিনৰ কাপোৰটো আছে আৰু চিলাইটো আমি এইফালৰ পৰা লগাব নালাগে, এইটো চাইডৰ পৰা চিলাইটো লগাব লাগে জইনটো কৰাৰ সময়ত। তাৰপিছত এয়া চাওক লাইলিনৰ লগত মই লাইলিনটো ৰাখিছোঁ, দুইটা লাইলিনৰ পাৰ্ট একেলগে ৰাখিছোঁ আৰু দুইটা মেইন কাপোৰ এনেধৰণে একেলগে আছে। ওপৰত যেনেকৈ লাইলিনটো আছিলে তাৰপিছত মই সেই ওপৰৰ লাইলিনৰ পাৰ্টটো তললৈ লৈ গৈছোঁ আৰু তেতিয়া লাইলিন আৰু মেইন কাপোৰ দুইটা একেলগে আছে আৰু তাৰপিছত মই এনেধৰণে 1/2 ইঞ্চি ৰাখি পেলাই চিলাইটো লগাই ল'ম। এনেধৰণে যদি আপোনালোকে লাইলিন আৰু মেইন কাপোৰ দুইটা একেধৰণে 4টা পাৰ্ট জইন লগাই লয় তেতিয়া চিলাইটো সোনকালে হয়। আৰু প্ৰথমতে মই যেনেকৈ আপোনালোকক 1/2 ইঞ্চি লৈ পেলাই চিলাব দেখাইছোঁ, 1/2 ইঞ্চি চাইডৰ ফালে লৈছোঁ আৰু মাজৰখিনিলৈকে অহাৰ পিছত অকণমান কমাই ল'লেও হৈ যায়। তাৰপিছত এনেধৰণে ডাবল চিলাই লগাই লৈছোঁ। মেইন কাপোৰটো আৰু লাইলিনটো যেতিয়া একেলগে লগাব তেতিয়া চিলাইটো সোনকালে হয় আৰু চিলাইটো জইনৰ যিটো চিলাই থাকে সেই চিলাইটো আমাৰ ভিতৰলৈ সোমাই থাকে। এনেধৰণে চাওক এটা পাৰ্ট প্ৰথমে মই এনেকৈ চিলাই ল'লোঁ, জইনটো লগাই ল'লোঁ লাইলিন আৰু মেইন কাপোৰটো, এয়া চাওক এনেধৰণে। আৰু ভিতৰৰ ফালে চাওক চিলাইটো এনেধৰণে ভিতৰৰ ফালে সোমাই আছে। এয়া ইয়াৰ পিছত এনেকৈ জইনটো লগোৱাৰ পিছত আপোনালোকে এই চিলাইটো চাৰিওফালে চিলাই ল'ব আৰু যদি কেতিয়াবা এনেকৈ অকণমান বেছিকৈ ওলাই থাকে তেতিয়াহ'লে সেইখিনি কাটি দিলে হৈ যায়। আৰু চাৰিওফালে এতিয়া মই চিলাই লগাই ল'ম, চাৰিওফালে ঘূৰাই চিলাইটো লগাই ল'ম লাইলিনটোৰ লগত মেইন কাপোৰটো। এনেকৈ চিলাইটো লগাই ল'লোঁ চাৰিওফালে ঘূৰাই। তাৰপিছত চাওক এই চিলাই দুটা যে দেখিছে এনেধৰণে এইটো চিলাইৰ লগত এইটো চিলাই লগাই তাৰপিছত কাপোৰখন এনেকৈ ভাঁজ কৰি ল'লে ভাঁজ হৈ যায়। দুইটা চিলাই যেতিয়া এনেকৈ লগাই ল'ব কাপোৰটো এটা ভাঁজ হৈ যাব মাজতে আৰু তাত আপোনালোকে 1 ইঞ্চিতকৈ অকণমান কম ৰাখি চিলাইটো লগাই ল'ব দেখুওৱা ধৰণে। ইয়াতো এনেধৰণে মই যেনেকৈ দেখাইছোঁ তেনেকৈ ডাবল চিলাই লগাই ল'ব লাগে। এনেধৰণে চিলাইটো লগাই ল'লোঁ আৰু এতিয়া চাওক ঠিক একেধৰণে মই দুইটা পাৰ্টে চিলাই লৈছোঁ আৰু মাজৰ দুইটা চিলাই মিলি গৈছে। এয়া চাওক যেতিয়া ব্লাউজটো ভুল নহয় সঠিকভাৱে পাৰ্টকেইটা জইন হয় তেতিয়া মাজৰ চিলাইবোৰ মিলি যায়। এতিয়া মই ব্লাউজৰ ছাইডৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো লগাম আৰু তাৰ বাবেও আপোনালোকে পাৰ্টকেইটা মেইন কাপোৰটো লাইলিনৰ ওপৰত ৰাখি লৈ এনেধৰণে ৰখাই ল'ব। তেতিয়া কি হয় ভুল নহয়। কেতিয়াবা আমি আৰ্মহোলৰ ছাইডতো ব্লাউজৰ এই পাৰ্টটো জইন কৰি লওঁ কাৰণ কাপোৰটো ৰাখাতে যদি ভুল হয় তেতিয়াহ'লে আমাৰ জইন কৰাতে ভুল হয় আৰু যেতিয়া আপোনালোকে সঠিকভাৱে পাৰ্টকেইটা ৰাখিবলৈ শিকিব তেতিয়া জইন কৰাতে ভুল নহয় আৰু ব্লাউজটো ফিটিঙো ভাল হ'ব। এয়া চাওক এনেধৰণে যেতিয়া আপোনালোকে ৰাখি ল'ব ব্লাউজৰ পাৰ্ট, এনেকৈ ব্লাউজৰ পাৰ্টকেইটা মিলাই ৰাখিলে তেতিয়া চিলাই কৰাতে ভুল নহয়। আৰু এতিয়া মই এইটো পাৰ্টৰ ওপৰত ৰাখিছোঁ, মেইন কাপোৰটোৰ লগত লগাই ৰাখিছোঁ আৰু লাইলিনটো ইয়াৰ ওপৰত ৰাখিছোঁ। এয়া চাওক মেইন কাপোৰটোৰ লগত লগ লাগি আছে আৰু লাইলিনটো লাইলিনৰ লগত। এতিয়া একেধৰণে মই 1/2 ইঞ্চি ৰাখি পেলাই চিলাইটো লগাই ল'ম এই পাৰ্টটো একেলগে। আৰু তাৰ আগতে আপোনালোকে
কি কৰিব লাগে, চুককেইটা যিকেইটা আমাৰ কোণ থাকে কোণকেইটা মিলাই ল'ব লাগে। কোণকেইটা মিলাই ল'লেহে চিলাইটো ভাল হ'ব। আৰু তাৰপিছত 1/2 ইঞ্চি ৰাখি এনেধৰণে চিলাইটো লগাই যাম। আৰু এই চিলাইটো লগোৱা সময়ত কাপোৰটো টানিব নালাগে। কাপোৰটো যদি টানি দিয়ে তেতিয়াহ'লে দীঘলীয়া এটা পাৰ্ট দীঘল হৈ যাব আৰু এটা পাৰ্ট চুটি হৈ যাব আৰু শ্বেপটো বেয়া হ'ব। এতিয়া আপোনালোকে চিলাই কৰা হোৱাৰ পিছত দেখিব যে এই পাৰ্টটো ছাইডৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো মাজৰ পাৰ্টটোতকৈ দীঘল হৈছে। চিলাই কৰাৰ পিছত আপোনালোকে দেখিব। কিন্তু যদিও বেছি হৈ থাকে তেতিয়াহ'লেও একো প্ৰব্লেম নহয়। পিছত আমি বেল্টটো লগোৱা সময়ত কাটি ল'ব পাৰোঁ। আৰু ইয়াতো মই ডাবল চিলাই লগাই লৈছোঁ এনেধৰণে। চাওক, এই পাৰ্টটো যে আমি এতিয়া জইন কৰি আছোঁ এই পাৰ্টটো আমাৰ আগৰ পাৰ্টটোতকৈ দীঘল হয় বা বেছি হয়। বেছি হ'লেও একো নহয়, বেল্টটো লগোৱাৰ সময়ত আমি কাটি ল'ব পাৰোঁ। আৰু বেল্ট লগোৱা সময়ত আমাক এই ছাইডৰ পাৰ্টটো অকণমান বেছি লাগে। এয়া চাওক, এনেধৰণে মই দুইটা পাৰ্ট জইন কৰি ল'লোঁ। আৰু ইয়াৰ পিছত এই পাৰ্টটোতো লাইলিনটো চাইডে চাইডে লাইলিনৰ কাপোৰটো আৰু মেইন কাপোৰটো এনেধৰণে জইনটো কৰি ল'ম চিলাইটো লগাই। প্ৰথমে চল্ডাৰৰ পৰা চিলাইছোঁ। তাৰপিছত নেক্সট ছাইডলৈকে যিখিনিলৈকে আমাৰ চিলাই নাই সেইখিনিলৈকে চিলাই লৈছোঁ। আৰু তাৰপিছত মই চিলাই ল'ম তলফালৰ পৰা এনেধৰণে। আৰু এনেকৈ যেতিয়া চিলাব আপোনালোকে তেতিয়া কাপোৰটো আৰু লাইলিনৰ কাপোৰটো আৰু মেইন কাপোৰটো সঠিকভাৱে লাগে। তলফালৰ পৰা এইটো কাৰণে চিলাইছোঁ যে কাপোৰটো যাতে কম বেছি নহয়, ধুনীয়াকৈ লাইলিনৰ কাপোৰটো আৰু মেইন কাপোৰটো যাতে মিলি যায় সেইবাবে। আৰু ইয়াতো মই অকণমান লাইলিনটো ভিতৰলৈ এনেকৈ ঠেলি দিছোঁ, কাৰণ আগতেও কৈছোঁ যে লাইলিনৰ কাপোৰটো অকণমান মই বেছিকৈ ৰাখোঁ সেইবাবে। আৰু তাৰপিছত আৰ্মহোলৰ ফালে এনেধৰণে চিলাই যাম। আপোনালোকে এনেধৰণে লাইলিন জইন দিলেও দিব পাৰে আৰু নিদিলে যদি এনেকৈ নোৱাৰে তেতিয়াহ'লে লাইলিনৰ কাপোৰটো আৰু মেইন কাপোৰটো দুইটাই এটা এটা পাৰ্ট এনেধৰণে জইনটো লগাব পাৰে। আৰু এনেকৈ লগালে আগৰ পাৰ্টটোৰ নিচিনা ভিতৰত চিলাইটো সোমাই থাকে। এয়া চাওক, এনেধৰণে হৈ গ'ল এটা পাৰ্ট। আৰু আনটো পাৰ্টটো মই এনেকৈ লগাই ল'ম। প্ৰথমে এনেধৰণে ৰাখি ল'ম। তাৰপিছত এই পাৰ্টটোৰ ওপৰত এনেকৈ ৰাখি পেলাই ছাইডত 1/2 ইঞ্চি ৰাখি পেলাই প্ৰথমে কোণকেইটা মিলাই ল'ম। কোণকেইটা মিলাই তাৰপিছত মই 1/2 ইঞ্চি ৰাখি চিলাই যাম। লাইলিনৰ লগত লাইলিনটো ৰাখিছোঁ আৰু মেইন কাপোৰৰ লগত মেইন কাপোৰটো একেলগে ৰাখি পেলাই চিলাইটো লগাই ল'ম। এই পাৰ্টটো এনেকৈ লাইলিনটো আৰু মেইন কাপোৰটো জইন কৰি ল'লোঁ। আৰু ইয়াৰ পিছত চাওক, ইয়াৰো ভিতৰৰ ফালে চিলাইটো এনেধৰণে সোমাই আছে। আৰু এতিয়া ঠিক তেনেধৰণে চাইডে চাইডে চিলাইটো লগাই ল'লোঁ। আৰু তাৰপিছত চাওক, ইয়াতো আমাৰ চিলাইকেইটা ধুনীয়াকৈ মিলি গৈছে। এতিয়া আমি বেল্টটো লগাম। বেল্ট লগাবলৈ আমি তাৰ আগতে আমি লাইলিনটো আৰু বেল্টৰ মেইন কাপোৰটো জইন কৰি ল'লোঁ। আৰু তাৰপিছত মই এইটো পাৰ্টৰ ওপৰত বেল্টটো এনেকৈ ৰাখি লৈছোঁ। ৰাখি লৈ চিলাম। বেল্টৰ যিটো অংশত বেছি কাপোৰ আছে সেই কাপোৰটো আমি লেফ্ট চাইডে এনেকৈ ৰাখি লৈছোঁ। আৰু মাজৰ চিলাইটোৰ পৰা তললৈ 1 পৰা 1.5 ইঞ্চি ৰাখিব লাগে। ইয়াত মই 1.3 ইঞ্চি ৰাখিছোঁ। আৰু মাজৰ এই চিলাইটোত ৰাখিছোঁ 3.2 ইঞ্চি। আৰু 3.5 ইঞ্চিলৈকে আমি ৰাখিব পাৰোঁ। তাৰপিছত ইয়াত 2.5 ইঞ্চি ৰাখিছোঁ। তাৰপিছত পইণ্টকেইটা মিলাই লৈছোঁ এনেকৈ। আৰু এতিয়া ছাইডৰ ফালে কিমান ল'ম তাৰ বাবে আমি বেক পাৰ্টটো জুখিব লাগিব। বেক পাৰ্টৰ যিটো ছাইডৰ পাৰ্টটো আমি জুখিব লাগিব। বেক পাৰ্টৰ ইয়াত কিমান আছে চাই ল'ব লাগিব। প্ৰথমে ইয়াত আছে 8.75 পালোঁ এনেধৰণে। এতিয়া 8.75 জুখি লৈ ইয়াত পইণ্টটো লগাই ল'ম এনেধৰণে। ইয়াৰ পিছত এই আঁচডালৰ ওপৰতে কাপোৰটো এনেধৰণে ৰাখি লৈ 1/2 ইঞ্চি কাপোৰ ভিতৰলৈ এনেকৈ সোমাই লৈছোঁ। ভিতৰলৈ এনেকৈ ফল্ড কৰি লৈ তাৰপিছত মই চিলাইটো লগাই যাম। এনেকৈ চিলাইটো লগাই কিনে যেতিয়া আমাৰ মাজৰ এই চিলাইটোত এইখিনি কাপোৰ এনেকৈ অকণমান ওপৰলৈ ভাঁজ কৰি ল'ব লাগে। লৈ পেলাই চিলাইটো লগাই ল'ব লাগে।
আৰু ইয়াত আকৌ এটা চিলাই লগাই ল'ব লাগে এনেধৰণে। এতিয়া এইটো পাৰ্ট লগোৱা হৈ গ'ল। এয়া চাওক, এতিয়া মই আনটো পাৰ্টো এনেধৰণে লগাই ল'লোঁ। এতিয়া চাওক বেল্টৰ চিলাইটো আৰু ওপৰৰ মাজৰ চিলাইটো মিলি গৈছে, যিহেতু আমাৰ ব্লাউজটোৰ জইনকেইটা লগোৱাতে শুদ্ধ হৈছে সেইবাবে। আৰু এনেকৈ যে ভিতৰৰ ফালে এইখিনি কাপোৰ এনেকৈ বেছিকৈ হৈ আছিলে আৰু এইখিনি কাপোৰ এনেকৈ কাটি ল'ব লাগে। তাৰপিছত মই এতিয়া হাতখনৰ মেইন কাপোৰটো আৰু লাইলিনটো জইন লগাই ল'ম। এনেকৈ হাতখন চিলোৱা হৈ গ'ল আৰু ইয়াত মই মাজত এটা কাট লগাই লৈছোঁ। এতিয়া মই ইয়াত আইপট্টি আৰু খোপপট্টি লগাম। এনেধৰণে ৰাইট ছাইডত আমি খোপপট্টি লগাওঁ আৰু লেফ্ট ছাইডত আইপট্টি লগাওঁ। আৰু আইপট্টি আৰু খোপপট্টিৰ বাবে খোপপট্টিত আমি 2 ইঞ্চি ৰাখোঁ আৰু আইপট্টিত 3 ইঞ্চি ৰাখি ল'ব লাগে। আইপট্টিটো এনেকৈ ভিতৰৰ ফালৰ পৰা লগাব লাগে আৰু খোপপট্টিটো এনেকৈ বাহিৰৰ ফালৰ পৰা লগাই ল'ব লাগে আৰু মাজত এনেধৰণে এটা প্লেট লগাই ল'ব লাগে। তেতিয়া কাপোৰটো যিটো আমাৰ খোপপট্টিৰ কাপোৰ আছে কাপোৰটো নাটানে। কেতিয়াবা কাপোৰটো টানিলে দেখিবলৈ বেয়া হয় সেইবাবে। তাৰপিছত ওপৰত এনেকৈ লগাই লৈছোঁ আৰু খোপপট্টিটো ওপৰত লগাই লৈছোঁ। আইপট্টিটো মই এনেকৈ ভিতৰৰ ফালৰ পৰা এনেধৰণে 1/2 ইঞ্চি ৰাখি পেলাই চিলাইটো লগাই ল'ম। আৰু ইয়াৰ ওপৰত আৰু এটা এনেধৰণৰ চাপ চিলাই লগাই ল'ব লাগে দেখুওৱা ধৰণে। এতিয়া চাওক, এইটো চিলাই লগোৱা হোৱাৰ পিছত কাপোৰটো এনেকৈ ভিতৰৰ ফালে ফল্ড কৰিব লাগে। ডাবল ফল্ড কৰি পেলাই এনেকৈ ভিতৰৰ ফালে ল'ব লাগে আৰু এই ফল্ডটো কৰাৰ সময়ত যিটো আমাৰ চিলাই আছে চিলাইটো যাতে ভিতৰৰ ফালে সোমাই থাকে সেইটো লক্ষ্য কৰিব লাগে। আৰু তাৰপিছত এনেধৰণে ছাইডত চিলাইটো লগাই ল'ব লাগে। আৰু আপোনালোকে যদি ইচ্ছা কৰে ইয়াত হাত চিলাই লগাই ল'ব পাৰে। আৰু যিখিনি ওলাই থকা এক্সট্ৰা অংশ আছে সেইখিনি মই এনেধৰণে কাটি ল'লোঁ। এতিয়া চাওক, আমাৰ খোপপট্টিটো লগোৱা হৈ গ'ল আৰু আইপট্টিৰ চিলাইটো মই এতিয়া লগাই ল'ম। আইপট্টিৰ চিলাইটো ঠিক তেনেধৰণে ডাবল ফল্ড কৰি বাহিৰৰ ফালে উলিয়াই আনিব লাগে কাপোৰটো আৰু বাহিৰৰ যিটো চিলাই আছে সেই চিলাইটোৰ ওপৰত এনেধৰণে চিলাইটো লগাই ল'ব লাগে। চিলাইটো ওলাই নথকাকৈ লগাব, তেতিয়াহে শুদ্ধ হ'ব। আৰু এনেধৰণে চিলাইটো লগাই লৈছোঁ। এতিয়া ইয়াত আমি 2টা চিলাই লগাব লাগে এনেধৰণে। তাৰপিছত ইয়াত তেনেকৈ ওলাই থকা অংশখিনি কাটি ল'ব লাগে। এতিয়া চাওক, আমাৰ আইটো হ'ল আইপট্টি আৰু খোপপট্টি লগোৱা হৈ গ'ল। চাওক, এনেধৰণে মিলি গৈছে। এতিয়া দুয়োখন হাতৰ লাইলিন জইন লগোৱা হোৱাৰ পিছত মই হাতৰ ওপৰত পাইপিং লগাম। পাইপিং লগাবলৈ এনেধৰণৰ কাপোৰ লৈ 3 ভাঁজ কৰি ল'ব লাগে। মানে কাপোৰটো টানিলে যাতে বহলি যায় ঠিক সেইটো ছাইডৰ ফালৰ পৰা কাটিব লাগে। কাৰণ পাইপিং লগোৱা সময়ত আমি কাপোৰটো টানিবলগীয়া হয়। টান খালেহে পাইপিংটো ধুনীয়াকৈ যোনফালে টানে সেইফালে যাব। আপোনালোকে যদি চিধা ছাইডৰ পৰা কাপোৰটো কাটি পাইপিং লগায় তেতিয়াহ'লে পাইপিঙৰ ফিনিচিংটো বেয়া হয়। এতিয়া মই কাপোৰখিনি যিমানখিনি লাগে কাটি লৈ তাৰপিছত জইন কৰি ল'লোঁ আৰু তাৰপিছত এটা ছাইডত চিলাই লগাই লৈছোঁ। আৰু এনেধৰণে এই পাৰ্টটোৰ ওপৰত
কাপোৰৰ পটিটো এনেধৰণে ৰাখি লৈ চিলাই ল'লোঁ। চিলাই লৈ এতিয়া মই ইয়াত পাইপিং লগাম। ৰছী যিটো পাইপিং থাকে সেইটো এনেকৈ ওপৰত ৰাখি লৈছোঁ চাওক। তাৰপিছত কাপোৰটো ভিতৰৰ ফালে এনেকৈ ফল্ড কৰি লৈছোঁ আৰু তাৰপিছত পাইপিংটো লগাই যাম। আপোনালোকে নিজে যেনেকৈ লগাই ভাল পায় ঠিক তেনেধৰণে লগাব পাৰে, আৰু যদি এনেকৈ লগায় তেতিয়াহ'লে সহজে হয়, সোনকালে হয়। কাপোৰটো অকণমান এনেকৈ হাতেৰে চিধা কৰি ল'ব লাগে আৰু তাৰপিছত পাইপিং দিয়াৰ ভিতৰৰ ফালে এনেকৈ লৈ পেলাই একেবাৰে ছাইডত, পাইপিঙৰ ছাইডত চিলাইটো লগাব লাগে আৰু তেতিয়া পাইপিঙৰ ফিনিচিংটো ধুনীয়া হয়। এনেকৈ মই হাতখনত এই মূৰৰ পৰা সেই মূৰলৈকে তলৰ ফালে পাইপিংটো লগাই যাম। এনেকৈয়ে প্ৰথম চিলাইটো লগোৱা হৈ গ'ল আৰু তাৰপিছত নলগা অংশখিনি মই এনেকৈ কাটি ল'লোঁ আৰু এতিয়া ভিতৰৰ ফালত যিখিনি কাপোৰৰ পটি আছে এই পটিটো এনেকৈ ভিতৰৰ ফালে চিলাইটো লগাই ল'ম এনেধৰণে। এয়া চাওক আমাৰ হাতৰ পাইপিংটো লগোৱা হৈ গ'ল। এনেকৈ মই আনখন হাততো পাইপিংটো এনেধৰণে লগাই লৈছোঁ। দুয়োখন হাতৰে পাইপিং লগোৱা হৈ গ'ল এনেধৰণে। তাৰপিছত মই শ্বল্ডাৰ জইন কৰিম। শ্বল্ডাৰ জইন কৰিবলৈ বেক পাৰ্টটোৰ ওপৰত আমাৰ ফ্ৰণ্টৰ পাৰ্ট দুটা ৰাখি লৈ 1/2 ইঞ্চি লৈ তাৰপিছত চিলাইটো লগাই ল'ব লাগে আৰু এনেকৈ যদি অকণমান ওলাই থাকে তেতিয়াহ'লে সেইখিনি কাটি ল'ব লাগে। এতিয়া ফ্ৰণ্ট ছাইডৰ আৰ্মহোলৰ আমি শ্বেপ দিব লাগে, যেনেকৈ ফ্ৰণ্ট পাৰ্টত দিছোঁ ঠিক তেনেধৰণে হাততো এনেকৈ অকণমান 1/2 ইঞ্চিতকৈ অকণমান কম ৰাখি পেলাই ফ্ৰণ্ট ছাইডৰ আৰ্মহোলৰ শ্বেপটো দিব লাগে। আমাৰ যেতিয়া ডিপ নেক ব্লাউজ হয় তেতিয়াহ'লে আমি আৰ্মহোলৰ শ্বেপটো ফ্ৰণ্ট ছাইডৰ 1/2 ইঞ্চিতকৈ কম ৰাখিব লাগে আৰু বট নেক হ'লে 1/2 ইঞ্চি বা 1/2 ইঞ্চিতকৈ বেছি ৰাখিব লাগে। ডিপ নেক হ'লে 1/2 ইঞ্চিতকৈ কম ৰাখিব লাগে। 2 পইণ্ট বা 3 পইণ্ট দিলে হৈ যায়। এনেকৈ দুইটা পাৰ্ট যদি আপোনালোকে মই দেখুওৱা ধৰণে ৰাখি লৈ পইণ্ট দুটা লগাই লৈ তেতিয়াহ'লে ভুল নহয়। একেটা ছাইডৰ ফালে লগাই ল'ব লাগে। তাৰপিছত চিলাইটো এনেকৈ মই লগাই লৈছোঁ। কিছুমানে কাটা সময়তো দি লয় আৰু মই এনেকৈ চিলাই কৰা সময়তে দি লওঁ। তাৰপিছত এনেকৈ য'ত আছিলে আমাৰ ফ্ৰণ্ট ছাইডৰ পাৰ্টটো তাত এনেকৈ এটা দাগ দি ল'ব যাতে চিলাইটো কৰা সময়ত ভুল নহয়, হাতখন জইন কৰা সময়ত যাতে ভুল নহয় সেইবাবে। এতিয়া যিবোৰ আমাৰ লাইন বাহিৰৰ ফালে ওলাই আছিলে সেইখিনি মই এনেকৈ কাটি ল'লোঁ আৰু এতিয়া চাওক হাতৰ যিটো ব্লাউজৰ পাৰ্টটোৰ লগত মই ব্লাউজৰ হাতখন জইন কৰি ল'ম। এতিয়া চাওক এনেকৈ যদি লগাই ভুল হ'ব আমি কি কৰিব লাগে, ফ্ৰণ্ট ছাইডৰ আৰ্মহোলৰ লগত হাতৰো ফ্ৰণ্ট ছাইডৰ আৰ্মহোলখিনিটো মিলাই পেলাই চিলাইটো লগাব লাগে এনেধৰণে। তাৰপিছত য'ত আমি এটা পইণ্ট লগাইছিলোঁ চেণ্টাৰত, যিটো আমি কাট লগাইছিলোঁ সেই কাটটো শ্বল্ডাৰৰ জইনটোৰ ওপৰত ৰাখি লৈ হাতখন এনেধৰণে মই দেখুওৱা ধৰণে এনেকৈ জইন কৰি যাব লাগে। 1/2 ইঞ্চি চিলাই মাৰ্জিন ৰাখি লৈ হাতখন লগোৱা সময়ত আপোনালোকে হাতৰ যিটো কাপোৰ আছে কাপোৰটো বেছিকৈ নাটানিব, লাহে লাহে কাপোৰটো লুজ কৰি চিলাইটো লগাই যাব। হাতৰ কাপোৰটো টানিলে হাতখন চিলাইটো হোৱাৰ পিছত দেখিবলৈ বেয়া লাগে, সেইবাবে টানিব নালাগে। কাপোৰটো লুজ কৰি ৰাখি লাহে লাহে চিলাইটো লগাই যাব লাগে। একফালে চিলোৱা হোৱাৰ পিছত আনফালেও ঠিক তেনেধৰণে চিলাইটো লগাই ল'ব লাগে। চাওক এনেকৈ মোৰ হাতখন লগোৱা হৈ গ'ল আৰু আনফালৰ হাতখনো মই এনেধৰণে দুইখন হাতে লগাই ল'লোঁ। চাওক এতিয়া ব্লাউজৰ দুইটা পাৰ্ট জইন নকৰাতে আমি কি কৰিব লাগে, নেক ছাইডৰ যিটো পটি থাকে বা পাইপিং লগালে পাইপিং লগাব পাৰে, এনেধৰণে পাইপিংটো মই নেক ছাইডত লগাই ল'ম। ব্লাউজটো দুইটা পাৰ্ট জইন নকৰাতে লগাই ল'লে লগাবলৈ সুবিধা হয় আৰু ফিনিচিংটো ভাল হয়। এনেধৰণে পাইপিঙৰ কাপোৰটো আগৰ হাতত যেনেকৈ লগাইছিলোঁ ঠিক তেনেধৰণে নেক ছাইডৰ কাপোৰটো মই এনেধৰণে কাটি লৈছোঁ আৰু তাৰপিছত চাৰিও ছাইড এনেধৰণে চিলাইটো লগাই ল'ম। প্ৰথমে কাপোৰটো ওপৰত ৰাখি লৈ আৰু হাতত যেনেকৈ পাইপিং লগাইছিলোঁ ঠিক তেনেধৰণে মই নেক ছাইডতো তেনেকৈয়ে পাইপিংটো লগাই ল'ম। এনেধৰণে সম্পূৰ্ণ চিলাইটো লগোৱা হৈ গ'ল। তাৰপিছত মই ইয়াত পাইপিং লগাই ল'ম আৰু তাৰ আগতে আমি এই চিলাইটো
চিলাইটো কাট নোখোৱাকৈ সৰু সৰু কাট লগাই ল'ব লাগে। তেতিয়া ব্লাউজৰ পাইপিং লগোৱাৰ পিছত নেকটো ধুনীয়াকৈ ফিনিচিংটো ভাল হয় আৰু নেকটো দেখিবলৈ ভাল লাগে। তাৰপিছত পাইপিংডাল এনেকৈ লৈ ভিতৰৰ ফালে কাপোৰটো ফল্ড কৰি লৈছোঁ। লৈ পেলাই মই এনেধৰণে পাইপিংডাল লাহে লাহে লগাই যাম আৰু একেবাৰে পাইপিঙৰ ছাইডত যাতে চিলাইটো লাগে তেনেকৈ চিলাইটো লগাই ল'ব লাগে। এনেধৰণে গোটেই নেকৰ ছাইডটোতে মই পাইপিংটো লগাই ল'লোঁ আৰু ইয়াৰ পিছত মই এনেধৰণে নলগা অংশখিনি কাটি ল'ম। এনেকৈ মোৰ পাইপিংটো লগোৱা হৈ গ'ল আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত যদি হাত চিলাই লগাই ল'ব পাৰে। মই মেচিন চিলাই লগাইছোঁ এনেধৰণে। এতিয়া চাওক পাইপিং লগোৱাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। মই ইয়াত পিংক কালাৰৰ ব্লাউজ আৰু পিংক কালাৰৰ পাইপিঙে লগাইছোঁ, সেইবাবে অকণমান সেইবাবে চিনি পোৱাত অকণমান অসুবিধা হৈছে। এতিয়া মই ব্লাউজটো এনেকৈ পাল্টা ফালৰ পৰাই চিলাইটো লগাম, কাৰণ এনেকৈ যদি জইনটো লগাওঁ তেতিয়াহ'লে এই জইনৰ চিলাইটো ভিতৰত সোমাই থাকে আৰু তেতিয়া যিবোৰ ছাইডৰ ফালে কাপোৰ ওলাই যায় কাপোৰবোৰ ওলাই নাযায়। ইণ্টাৰলক নামাৰিলেও হয়। মিলাব লাগে আৰু আৰ্মহলৰ দুইটা চিলাই মিলাই লৈ তাৰপিছত তললৈ চিধাকৈ চিলাইটো লগাই যাব লাগে। দুইটা ছাইডতে মই এনেকৈ চিলাইটো লগাই ল'ম। ব্লাউজৰ ছাইডকেইটা জইন কৰা হোৱাৰ পিছত মই এনেকৈ তলত কমৰপট্টি লগাম। কমৰপট্টি লগাবলৈ আমি 2 ইঞ্চিৰ কাপোৰ লৈ তাৰপিছত চাইডে এনেকৈ চিলাইটো লগাই লৈছোঁ। লগাই লৈ ইয়াত আপোনালোকে হাত চিলাই লগাব লাগে। মই হাত চিলাই লগাই লৈ ইয়াৰ পিছত দেখিবলৈ কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাম। কমৰপট্টিটোত হাত চিলাই লগোৱা হোৱাৰ পিছত মই এনেধৰণৰ এটা পট্টি বনাই লৈ টিপ বুটামৰ বাবে এনেধৰণৰ পট্টি এটা বনাই ল'ম আৰু এই পট্টিটো য'ত আমাৰ শোল্ডাৰৰ জইন থাকে সেই জইনটোৰ পৰা হাতৰ যিটো জইনৰ চিলাই সেই চিলাইটোত এনেধৰণে ভিডিঅ'টোত দেখুওৱা ধৰণে আপোনালোকে এনেকৈ লগাই ল'ব আৰু তাৰপিছত ইয়াত টিপ বুটাম লগাম। এতিয়া মই ভিডিঅ'টোত দেখুওৱা ধৰণে এনেধৰণে টিপ বুটাম লগাই ল'ম আৰু এনেকুৱা বুটাম বজাৰত কিনিবলৈ পায় আৰু টিপ বুটাম ব্লাউজত লগাব লাগে। টিপ বুটামটো ব্লাউজত লগালে তেতিয়াহ'লে কেতিয়াবা যদি শোল্ডাৰটো ঢিলা হয় নামি যায়, তেতিয়া বুটামটো লগাই থ'লে শোল্ডাৰটো তললৈ নামি নাযায়। সেইবাবে বেজিৰ সহায়ত মই এনেধৰণে টিপ বুটাম লগাম আৰু যিকোনো ব্লাউজত প্ৰত্যেকটা ব্লাউজতে আপোনালোকে এনেধৰণে দুইটা ছাইডে টিপ বুটাম লগাই দিব লাগে। তেতিয়া ব্লাউজৰ ফিনিচিংটো ভাল হয় আৰু অসুবিধা নহয় ভৱিষ্যতে। আৰু এতিয়া মই এনেধৰণে তলত প্ৰথমতে ব্লাউজৰ শোল্ডাৰৰ ফালৰ বুটামটো লগাই লৈছোঁ আৰু তাৰপিছত মই যিটো পট্টি বনাইছিলোঁ সেই পট্টিটোৰ ওপৰত এনেধৰণে বুটামটো লগাই ল'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেতিয়া ভালদৰে বুজি পাব আৰু যদি ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে বুজিবলৈ অকণমান অসুবিধা হ'ব। সেইবাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এনেধৰণে পট্টিটো ভিতৰৰ ফালে ফল্ড কৰি লৈছোঁ আৰু ফল্ড কৰি লৈ তাৰপিছত বেজিৰ সহায়ত মই ওপৰৰ বুটামটো এনেধৰণে লগাই লৈছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু কিবা যদি উপযোগী বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী বা ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অলত ক্লিক কৰিবলৈ নাপাহৰিব। এনেধৰণে মই সম্পূৰ্ণ ব্লাউজটো চিলাই ল'লোঁ আৰু ইয়াত খুববোৰ লগাই ল'লোঁ। তাৰপিছত চাওক ব্লাউজটো দেখিবলৈ এনেকুৱা হৈছে। আপোনালোকেও এনেকৈ চিলাব মই যেনেকৈ দেখুৱাইছোঁ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ব্লাউজ চিলাবলৈ পাৰিব। সহজ উপায়েৰে মই আপোনালোকক দেখাব চেষ্টা কৰোঁ। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চাব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে উৎসাহিত কৰিলেহে মই আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আৰু আপোনালোকৰ ছাপৰ্টৰ